Hello my dear students, welcome to my YouTube channel Keartasa. মই আজি তোমালোকৰ লগত ক্লাস 10 ৰ some application of trigonometry ওপৰত ডিসকাস কৰিবলৈ আছো অৰ্থাৎ trigonometry কিছুমান প্ৰয়োগৰ ওপৰত আলোচনা কৰিম। ইয়াৰ আগতে তোমালোকে introduction to trigonometry অৰ্থাৎ trigonometry পৰিচয়ৰ ওপৰত তোমালোকৰ অলপ ধাৰণা লাগিব। ইয়াৰ আগতেই মই কিছুমান ভিডিও ইয়াৰ ওপৰত বনাই থৈছো, তোমালোকে ওপৰৰ আই লিংকত চাব পাৰিবা। বাৰু তোমালোকে নিশ্চয় কিবা উখ দেৱাল বা ওয়াল বা মোবাইল টাৱাৰ বা মিনাৰ দেখিছা নহয় জানো? মই আজি তোমালোকক এই মিনাৰ বা মোবাইল টাৱাৰ বা বিভিন্ন বস্তুৰ একচুৱেল জোখমাক নকৰাকৈ ত্ৰিগোনোমেট্ৰিৰ সহায়ত উচ্চতা আৰু দূৰত্ব কেনেদৰে নিৰ্ণয় কৰিব লাগে তাক দেখুৱাম। তাৰ বাবে তোমালোকে কেইটামান কথা মনত ৰাখিব লাগিব। ফাৰ্ষ্ট অফ অল তোমালোকৰ দুটা বস্তু থাকিব লাগিব, এটা অবজাৰ্ভাৰ থাকিব আৰু এটা বস্তু থাকিব। সেই বস্তুটো যিকোনো হ'ব পাৰে, ওয়াল হ'ব পাৰে, উখ ওয়াল হ'ব পাৰে, মিনাৰ হ'ব পাৰে, বিভিন্ন ধৰণৰ মোবাইল টাৱাৰ হ'ব পাৰে, বিভিন্ন ধৰণৰ বস্তু হ'ব পাৰে। ঠিক আছে, এতিয়া ধৰি লোৱা হ'ল তলত গ্ৰাউণ্ডত তোমালোক ৰৈ আছা আৰু ওপৰত ধৰি লোৱা চিলা এটা উৰি আছে বা এৰোপ্লেন এটা চলি আছে। ঠিক আছে, তুমি হ'বা অবজাৰ্ভাৰ আৰু যিটো ওপৰত উৰি থাকিব এৰোপ্লেনে হওক বা কাইটে হওক বা ওয়ালৰ টপ পইণ্টটোৱে হওক বা বটমটোৱে হওক, সেইবোৰ হ'ব অবজেক্ট বা বস্তু। ঠিক আছে, তাৰপিছত আমি ডিসকাস কৰিব লাগিব হৰাইজেণ্টেল লাইন। হৰাইজেণ্টেল লাইন বা হৰাইজেণ্টেল লেভেল, এইটো অসমীয়াত ক'লে আনুভূমিক সমতা বুলি ক'ব। সেইটো কি হয়, যিটো অবজাৰ্ভাৰৰ চকুৰ আই লেভেল হয়, আই লেভেল গ্ৰাউণ্ডৰ পৰা যিটো পেৰেলেল, ঠিক আছে, গ্ৰাউণ্ডৰ পৰা পেৰেলেলভাৱে যিটো লাইন এনে টানিব সেইটোৱে হ'ব হৰাইজেণ্টেল লেভেল। ঠিক আছে, সেই হৰাইজেণ্টেল লেভেলৰ ওপৰত ডিপেণ্ড কৰি আমি দুটা বস্তু পাম, এংগল অফ এলিভেশ্যন অৰ্থাৎ উঠন কোণ আৰু এংগল অফ ডিপ্ৰেশ্যন অৰ্থাৎ পতন কোণ। ঠিক আছে, যদিহে অবজাৰ্ভাৰৰ পৰা বস্তুটো ওপৰত থাকে, ঠিক আছে, যিহেতু আমি জানো মোবাইল টাৱাৰ এটা বহুত ওখ হয় নহয় জানো? মোবাইল টাৱাৰৰ ওখত যদি কিবা এটা বস্তু থাকে বা ওপৰটো আমি যদি চাব লাগে, ঠিক আছে, তেতিয়াহ'লে নিশ্চয় অবজাৰ্ভাৰৰ পৰা সেইটো ওপৰত থাকিব। তেতিয়াহ'লে ওপৰলৈ যদি চাওঁ আমি সেইটোক আমি উত্থন কোণ বুলি ক'ম। সেইটো কাৰ সাপেক্ষে ক'ম? আমি হৰাইজেণ্টেল লেভেল অৰ্থাৎ আনুভূমিক সমতা ওপৰত ডিপেণ্ড কৰি আমি যিটো এংগল হ'ব সেই এংগলটোকে আমি উত্থন কোণ অৰ্থাৎ এংগল অফ এলিভেশ্যন বুলি ক'ম। ঠিক আছে, তাৰপিছত ধৰি লোৱা তুমি এটা বিল্ডিঙত ৰৈ আছা আৰু তলত চাই আছা তোমালোকে নাও কিছুমান চলি গৈ আছে, ঠিক আছে, বা গাড়ী এখন গৈ আছে। ঠিক আছে, তো তুমি তললৈ চাবা নহয় জানো? তললৈ যেতিয়া চাবা, তললৈ চাওঁতে যিটো তোমালোকৰ আনুভূমিক সমতা বা হৰাইজেণ্টেল লেভেল বুলি কৈছিলোঁ মই, তাৰ লগত তোমাৰ যিটো গাড়ী বা কিবা যদি প্লেন থাকে তলত যদি চলি থাকে বা ৰৈ থাকে, তেতিয়াহ'লে যিটো চাপা এই হৰাইজেণ্টেল লেভেলৰ লগত যিটো এংগল হ'ব সেই এংগলটোৱে হ'ব এংগল অফ ডিপ্ৰেশ্যন। বুজি পাইছানে? আকৌ এবাৰ মই কৈ দিওঁ, এংগল অফ এলিভেশ্যন কোনবোৰ হয়? যিটো হৰাইজেণ্টেল লেভেল হ'ব, হৰাইজেণ্টেল লেভেলৰ মানে আই লেভেলৰ পৰা ওপৰত যিটো যাব, ওপৰলৈ গ'লে সেইটো এংগল অফ এলিভেশ্যন অৰ্থাৎ উত্থন কোণ বুলি ক'ম আমি। আৰু যদি হৰাইজেণ্টেল লেভেলৰ পৰা তললৈ যায়, আনুভূমিক সমতাৰ তললৈ যায়, তেতিয়াহ'লে সেইটো ক'ম আমি পতন কোণ অৰ্থাৎ এংগল অফ ডিপ্ৰেশ্যন। ঠিক আছে, চ' ডিয়াৰ ষ্টুডেণ্টছ, আহা এতিয়া আমি দুটামান প্ৰশ্ন কৰি চাওঁ যাৰ ফলত তোমালোকৰ এইখিনি বুজাত সহায় হয়। চ' ফাৰ্ষ্ট প্ৰব্লেমটো মই লৈছোঁ, দ্য এংগল অফ এলিভেশ্যন অফ দ্য টপ অফ এ টাৱাৰ ফ্ৰম এ পইণ্ট অন দ্য গ্ৰাউণ্ড হুইচ ইজ 30 মিটাৰ এৱে ফ্ৰম দ্য ফুট অফ দ্য টাৱাৰ ইজ 30 ডিগ্ৰী। ফাইণ্ড দ্য হাইট অফ দ্য টাৱাৰ। চ' মই অসমীয়াটো কৈ দিওঁ, এটা স্তম্ভৰ পাদবিন্দুৰ পৰা 30 মিটাৰ আঁতৰত ভূমিত থকা এটা বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষৰ উত্থন কোণ 30 ডিগ্ৰী। স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা। তোমালোকে যিকোনো এটা প্ৰব্লেম কৰাৰ আগতে পিকচাৰ এটা ড্ৰ কৰি ল'বা যাতে তোমালোকৰ সহজ হৈ যায়। ঠিক আছে, চ' আমি এটা ফিগাৰ ড্ৰ কৰি লওঁ যিখিনি আমাক দিয়া আছে সেইখিনিৰ সহায়ত। ফিগাৰটোত চাবা এ বি যিটো হয় সেইটো আমাৰ টাৱাৰটো হয়। ঠিক আছে, আৰু এংগলছ বিটো আমাৰ 90 ডিগ্ৰী ৰাইট এংগল ট্ৰাইংগল, আৰু এংগল চিটো যিটো আমাৰ এংগল অফ ইলিভেশ্যন বুলি দিয়া আছে সেইটো আমাৰ 30 ডিগ্ৰী বুলি দিয়া আছে। ঠিক আছে, তেতিয়াহ'লে আমাৰ পাৰপেণ্ডিকুলাৰ কোনটো হ'ব? এ বিটো আমাৰ পাৰপেণ্ডিকুলাৰ হ'ব, আৰু যিটো বি চি হয় সেইটো আমাৰ বেছ হ'ব, আৰু হাইপটেনিউজ এ চি। ঠিক আছে, চ' লেট এ বি be the
tower. Let AB be the tower and the angle of elevation from point C is 30 degree. ঠিক আছে, মই কি লিখিলো চাই লবা। Let AB be the tower. AB তো আমি tower বুলি ধৰি লৈছো আৰু কি কৈছো angle of elevation from point C is 30 degree, মানে আমাৰ যেটো angle of elevation দিয়া আছিল 30 degree হয় নে, এটো C2 বুলি লৈছো। আমাক যেহেতু হাইট টো উলিয়াব লাগে নহয় জানো টাৱাৰ টো, হেতু AB নহয় জানো, সো AB টো উলিয়াব লাগে আৰু আমাক কি দিয়া আছে BC দিয়া আছে হয় নে, গতিকে আমি ইয়াত 10 C2 উলিয়ালে হৈ যাব। ঠিক আছে, তোমালোকে ট্ৰিগনোমেট্ৰিক ৰেশিওস খিনি মই দিছলৈ, তোমালোকে এবাৰ চাই লবা আগৰ ভিডিঅ'। সো এতিয়া আমি অকল 10 C2 উলিয়ালে হৈ যাব। সো ফিগাৰটো চাবা 10C is equals to কি আছিল পারপেন্ডিকুলার বাই বেস আছিল নহয় জানো, সো ইয়াত পারপেন্ডিকুলার টো কি আছিল AB নহয় জানো, চাই লবা তোমালোকে ফিগাৰটো AB টো পারপেন্ডিকুলার হয় নে, আৰু বেস টো কি আছিল চোৱা BC টো তোমাৰ বেস হ'ব। ঠিক আছে, এতিয়া আমি ভ্যালুখিনি পুট কৰি দিও 10C, তো C ভ্যালু কিমান দিছিলে 30 ডিগ্ৰী। AB ৰ মানটো আমাক দিয়া আছে নাই, নাই, এটা আমি উলিয়াব লাগিব। এটা কিন্তু আমাক BC মানটো দিয়া আছে, কিমান দিয়া আছে 30 মিটাৰ বুলি আছিল হয় নাই, তেতিয়ালে জাস্ট আমি ইয়াত 1030 ভ্যালুটো পুট কৰি লম। 1030 ভ্যালু কিমান আছিল তোমালোকে সেই চাৰ্টটো মনত আছে নে, এটো মনত পেলাই ৰাখিবা। 1030 টো আছিল 1/√3 equals to AB by 30। ঠিক আছে, এতিয়া যদি আমি ক্রস মাল্টিপ্লিকেশন কৰি দিও তেতিয়া কি হ'ব AB is equals to 30 into 1/√3। ঠিক আছে, এটা যদি অকমান আমি সিম্পলিফাই কৰি লও কি হ'ব 30 ক আমি 10 into 3 বুলি লিখিব পাৰো, আকৌ 3 টোক আমি √3 into √3 বুলি লিখিব পাৰো হয়নে, আকৌ into 1/√3। বুজি পাইছা নে কি কইলো, 30 টোক আমি 10 into 3 বুলি লিখিব পাৰো, এই 3 টোক আকৌ আমি √3 into √3 বুলি লিখিব পাৰো হয় জানো, লগতে ইয়াত আছে into 1/√3, এটা আমি √3 কটাকটি কৰি দিলো, তো কি থাকিলে আমাৰ 10√3 মিটাৰ হয়নে। Therefore the height of the tower is কিমান পালো আমি 10√3 মিটাৰ। ঠিক আছে, নিশ্চয় তোমালোকে বুজি পাইছা, যদি পোৱা নাই এবাৰ ভালকে চাই লবা। মই কি কৰিলো প্ৰথমতে AB টো আমি টাৱাৰটো বুলি লৈ ললো, তাৰ পিছতে এংগল যেটো C আছিল হেটো আমি এংগল অফ এলিভেশন 30 ডিগ্ৰী হেতু লৈ লৈছো। ফিগাৰটো চাই তোমালোকে গম পাবা, যেহেতু আমাক AB টো উলিয়াব দিছে আৰু BC টো আমাক দিয়া আছে হয়নে, তো AB টো ফিগাৰটো চালে আমি গম পাম যে AB টো আমাৰ আছিল পারপেন্ডিকুলার আছিল আৰু BC টো বেস আছিল হয়নে, তো ভ্যালুখিনি পুট কৰিলে আমি এনে পাম। তোমালোকে নিশ্চয় প্ৰবলেমটো বুজি পালা, আৰু যদি বুজি পোৱা নাই মোক ভালদৰে জনাই দিবা। ঠিক আছে, আহা এতিয়া নেক্সট প্ৰবলেম এটা আমি কৰি চাম। সো নেক্সট প্ৰবলেমটো মই লৈছো from the top of a 7 meter high building। ঠিক আছে, 7 meter high building or পৰা টপৰ পৰা আমি চাইছো। So the angle of elevation of the top of a cable tower is 60 degree। কি কৈছে চাই লবা, from the top of a 7 meter high building the angle of elevation of the top of a cable tower is 60 degree। কোৱেশ্চনটো ভালদৰে মন কৰিবা, and the angle of depression of its foot is 45 degree। Determine the height of the tower। কোৱেশ্চনটো ভালদৰে বুজি লবা, তেতিয়া ভালদৰে গম পাবা। মই সময়টো কৈ দিছো, এটা 7 মিটাৰ ওখ অট্টালিকাৰ শীৰ্ষৰ পৰা এটা কেবল টাৱাৰৰ শীৰ্ষৰ উঠন কোণ 60 ডিগ্ৰী আৰু ইয়াৰ পাদৰ অৰ্থাৎ যেটো ফুট হয় এই ফুটটোৰ পতন কোণ কিমান কৈছে 45 ডিগ্ৰী। এতিয়া আমাক কি উলিয়াব দিছে, স্তম্ভটোৰ উচ্চতা উলিয়াব দিছে। ঠিক আছে, নিশ্চয় বুজি পাইছা প্ৰশ্নটো। ইয়াতো তোমালোকে ফিগাৰটো ভালদৰে ড্ৰ কৰি লবা, মই ইয়াত কৰি দিছো চাই লবা।
ফিগাৰটো মেইন হয় ট্ৰিগোনোমেট্ৰি কৰাৰ ক্ষেত্ৰত তো ফিগাৰটো কেতিয়াও ভুল নকৰিবা ঠিক আছে সো লেটস ষ্টাৰ্ট দা প্ৰবলেম ফিগাৰটো এবাৰ চাই লোৱা তোমালোকে মই কি কৰিছো ইয়াত AB আৰু CD দুটা লাইন লৈছো হয়নে AB টো কি বুলি ললো বিল্ডিং বুলি লৈছো আৰু CD টোক আমি কি বুলি ললো কেবল টাৱাৰ বুলি লৈছো ঠিক আছে সো আমি এটো কৰি চাও let AB and CD be the building and cable tower respectively ঠিক আছে কি বুলি ললো AB আৰু CD টো আমি বিল্ডিং আৰু কেবল টাৱাৰ বুলি ললো ঠিক আছে here AE is the horizontal level ঠিক আছে এই লাইনটো তোমালোকে নিলিখিলেও হ'ব কিন্তু লিখিলে তোমালোকৰ কাৰণে সুবিধা হ'ব A is the horizontal level ঠিক আছে since AE parallel to BD তোমালোকে ফিগাৰটো চাবা AE is parallel to BD ঠিক আছে যদি এই BD parallel হয় তেতিয়ালে কি হ'ব therefore angle DAE is equals to angle ADB হয়নে কিমান হ'ব বাৰু আমাৰ যেটো angle of depression কিমান আছিল তোমালোক ফিক কোৱেশ্চনটো চাই লবা 45 ডিগ্ৰী আছিল হয়নে বুজি পাইছা নিশ্চয় এটা কিয় হল তুমি আগত পাইছা alternative interior angle মই শর্ট কে লিখি থৈছো ঠিক আছে এতিয়া now from triangle কোনটো triangle লম A B D triangle to লৈছো so tan 45 degree is equals to ABD to চাবা ইয়াত কি হ'ব perpendicular by base হয় ইয়াত perpendicular কি আছিল AB by BD ঠিক আছে এতিয়া আমি ভ্যালুখিনি পাতি দিও tan 45 1 মানে আকৌ AB মান দিয়া আছে নহয় কিমান আছে 7 দিয়া আছিল BD মান আমাক দিয়া নাই মানে সো ইয়াৰ পৰা আমি BD মানটো আমি পাই গলো কিমান পালো 7 মিটাৰ ঠিক আছে নিশ্চয় বুজি পাইছা এতিয়া আমি ইটো ট্ৰায়াঙ্গল লৈছাম যেটো আমাৰ এংগল অফ এলিভেশন দিয়া আছে ACE ঠিক আছে হেটো ট্ৰায়াঙ্গল আমি লৈছাম সো এগেইন ইন ট্ৰায়াঙ্গল ACE ঠিক আছে ইয়াত তোমালোকে চাবা ABD ইকুয়াল নহয় জানো প্যাৰেলাল হয় আৰু ইকুয়াল হয় তেতিয়ালে ইয়াৰ মানটো কিমান হ'ব 7 মিটাৰ ঠিক আছে A equals to 7 মিটাৰ এই আগৰ যেটো BD পালো হেটো A ইকুয়াল হয় therefore tan ইয়াতো 10 হ'ব tan 60 ডিগ্ৰী যেহেতু আমাক CE উলিয়াব দিছে আৰু AE দিয়া আছে হয়নে সেইকাৰণে আমাৰ 10 হ'ব তো tan 60 ডিগ্ৰী is equals to CE by AE ঠিক আছে ভ্যালুখিনি আমি পাতি দিম tan 60 ডিগ্ৰী equals to √3 CE মান আমাক দিয়া নাই উলিয়াব দিছে আৰু AE টো কিমান পালো লগতে আমি 7 পালো ঠিক আছে এতিয়ালে কি হ'ব CE is equals to 7√3 মিটাৰ ঠিক আছে এতিয়া now to আমাৰ টাৱাৰটো আছিল টাৱাৰটোৰ হাইটটো উলিয়াব দিছিল that is CD হয়নে তো CD is equals to CE plus ED ঠিক আছে তো CE তো C এ থাকক ED টোক আমি AB বুলি লিখিব পাৰো নহয় জানো এতিয়া CE is equals to 7√3 আৰু AB to 7 ঠিক আছে মিটাৰ এটা আমি জাস্ট সিম্পলিফাই কৰি দিও 7 into √3 plus 1 মিটাৰ ঠিক আছে সো কি হ'ব therefore height of the cable tower
is কিমান পালো আমি 7 into root 3 plus 1 meter. ঠিক আছে তোমরা নিশ্চয় বুঝি পাইছা সো তোমালোকে যদি ভিডিওটো ভালদৰে বুজি পাইছা মই আৰু এটা প্ৰবলেম কৰিম এই প্ৰবলেমটো তোমালোকে চোৱাৰ পিছত তোমালোকে একেবাৰে বুজি পাই যাবা আৰু যদি কিবা বুজি নোপোৱা তোমালোকে মোক জনাই দিবা কমেন্ট সেকশনত আৰু যদি কিবা তাতকৈ যদি কিবা দিগদাৰ পোৱা মোক ইমেইল আইডি আছে ইমেইল আইডিত মেইল কৰিবা ঠিক আছে আৰু ভিডিওটো তোমালোকে সম্পূৰ্ণকৈ চাবা মই আৰু এটা প্ৰবলেম লৈ লৈছো এই প্ৰবলেমটো তোমালোকে চালে some application of trigonometry clear হৈ যাব ঠিক আছে so the problem is a 1.2 meter tall girl spots a balloon moving with the wind in a horizontal line at a height of 88.2 meter from the ground or পৰা কিমান কৈছে 88 meter height horizontal line গৈ থাকিব the angle of elevation of the balloon from the eyes of the girl at any instant is 60 degree after some time the angle of elevation reduced to 30 degree দূৰলৈ যোৱাৰ লগে লগে এটো 30 degree লৈ reduce হৈ যাব find the distance traveled by the balloon during the interval ঠিক আছে মই অসমীয়াত এবাৰ কৈ দিও এজনী 1.2 মিটাৰ ওখ ছোৱালীয়ে ভূমিৰ পৰা 88.2 মিটাৰ উচ্চতাত থকা অনুভূমিক ৰেখাত এটা বেলুন বতাহত লৰি থকা দেখিলে ছোৱালীজনীৰ চকুৰ পৰা বেলুনটোৰ উঠন কোণ যিকোনো মুহূৰ্তত 60 ডিগ্ৰী কিছু সময়ৰ পিছত উঠন কোণ 30 ডিগ্ৰী তললৈ নামে এতিয়া বেলুনটোৱে সেই সময়ছোৱাত পৰিভ্ৰমণ কৰা দূৰত্ব নিৰ্ণয় কৰা ঠিক আছে এটা আমি ছবি এটা আঁকিলাম তোমালোকে ছবিটো নিশ্চয় দেখা পাইছা যেটো সিডি আছে হেতু ছোৱালীজনী হয় বুলি ধৰি লৈছো এটো হাইটটো কিমান আছিল 1.2 মিটাৰ হয়নে আৰু যেটো বেলুনটো গ্ৰাউণ্ডৰ পৰা যেটো হাইট আছে হেতু আমি 88.2 মিটাৰ লৈছো যেটো BH হয় ঠিক আছে অৰ্থাৎ BH AF দুটা ইকুৱেল হয় নহয় জানো সো প্ৰশ্নটো আমি কৰি চাও let A be the initial প্ৰথমতে এট আসলে পজিশনটো তাৰ পিছলৈ আমাৰ বি লে গুছি গল ঠিক আছে হেতুকে লিখিব খুইছো আমি let A be the initial position of the balloon change to B after some time ঠিক আছে অলপ সময় পিছত এৰ পৰা বি লৈ গুছি আহিলে ঠিক আছে and CD be the girl CD to আমি ছোৱালীজনী বুলি লৈ লৈছো ঠিক আছে so given কি দি আসলে CD যেটো আসলে হেতু আমাৰ 1.2 মিটাৰ বুলি কৈছে তাৰ পিছত আমাৰ BH টো যেটো আছে BH is equals to AF that is equals to 88.2 মিটাৰ এতিয়া আমি প্ৰথমতে কি কৰিম CE টো উলিয়াই লম তাৰ পিছত আমি কি উলিয়াম CG টো উলিয়াই লম তেতিয়ালে আমি EG টো পাই যাম নহয় জানো এখন প্ৰথম CE উলিয়াম আৰু পিছত CG টো উলিয়াম কেনেকৈ উলিয়াম CE উলিয়াবৰ কাৰণে আমি ট্ৰায়াঙ্গল ACE টো লব পাৰো নহয় জানো ACE ৰ পৰা আমি CE টো উলিয়াই লব পাৰিম তাৰ পিছত আমি কি কৰিম BCG ঠিক আছে ট্ৰায়াঙ্গল BCG ৰ পৰা আমি CG টো উলিয়াই লব পাৰিম ঠিক আছে সো from triangle ACE my angle of elevation দিয়া আছে tan 60 degree equals to AE by CE AE to আমি AF minus EF বুলি লিখিব পাৰো divided by CE পাৰো নে ভ্যালু খিনি পুট কৰি দিও tan 60 degree equals to √3 হয়নে তে AF ৰ ভ্যালুটো কিমান পাইছিলো আমি 88.2 minus EF ৰ মান অৰ্থাৎ EF is equals to CD হয়নে EF is equals to CD that is divided by CE ঠিক আছে
that is imply CE is equals to eto minus kole ami kiman pam 87 into ipala gole eto amar 1/√3 hobo that is equals to 29 into 3 বুলি লিখো পাৰো 87 টো না জানো এখানে 3 টো কাকো আমি √3 into √3 বুলি লিখিছো into 1/√3 ঠিক আছে √3 কটা কটি গল কি থাকিলে 29√3 মিটাৰ এতিয়া আমি CG টো উলিয়াম ঠিক আছে again in triangle CGB ঠিক আছে so tan 30 degree is equals to BG by CG ইয়াতো একেই আমাৰ BG টো উলিয়াই লব পাৰিম হয়নে আৰু CG উলিয়াব লাগে এখানে পারপেন্ডিকুলার বেস আছে এখানে আমি 10 টো লৈছো আগৰটো তেনে দৰে ঠিক আছে এতিয়া আমি এই মানখিনি পাতিম tan 30 degree মান কিমান 1/√3 ঠিক আছে তে BG মানটো কিমান হ'ব BG টো a এর সমান নহয় জানো তো a টো আমি কিমান পাইছিলো 87 পাইছিলো হয়নে আৰু CG টো আমি উলিয়াব লাগে ঠিক আছে এটা আমি যদি এটো ক্রস মাল্টিপ্লিকেশন কৰিম তেতিয়া হৈ যাব CG is equals to 87√3 মিটাৰ ঠিক আছে এতিয়া আমাৰ হাতত CG পালো আৰু আগত আছিল CE আছিল হয়নে কিন্তু আমাক উলিয়াব লাগে কি EG এতিয়া কি পাম আমি therefore distance traveled by the balloon equals to EG কাৰণ A এর পৰা B লৈ গৈছে that means E এর পৰা G লৈ গৈছে নহয় জানো so EG that is equals to CG minus CE that is equals to CG কিমান পালো 87√3 minus 29√3 meter that is equals to কিমান হ'ব এটো 58√3 মিটাৰ ঠিক আছে নে তুমি বুজি পাইছা যদি বুজি পোৱা নে এবাৰ ভালকে চাবা লাগিলে ভিডিওটো পজ কৰি লবা পজ কৰি প্ৰথমৰ পৰা চাবা যাতে তোমালোকে ভিডিওটো বুজি পোৱা আৰু যদি তোমালোকে বুজি নোপোৱা দেন প্লিজ তোমালোকে কমেন্ট কৰিবা একেবাৰে কনফিউজনত নাথাকিবা ঠিক আছে থ্যাংক ইউ সো আই হোপ তোমালোকক ভিডিওটো ভাল লাগিলে যদি তোমালোকে ভিডিওটো ভাল পালা দেন প্লিজ লাইক কৰি দিবা আৰু লগতে সাবস্ক্ৰাইব কৰি দিবা যাতে ভৱিষ্যতে আহিবলগীয়া সকলো ভিডিও তোমালোকে সময়মতে পাই থাকা ঠিক আছে থ্যাংক ইউ